guys, welcome back to my YouTube channel. আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি 13 জুলাই। যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেখেতসকলে জানে যে 13 জুলাই দিনটোতে 2023 বৰ্ষত আমাৰ দেউতা ঢুকাইছিলে। আজি 2 বছৰ সম্পূৰ্ণ হ'ল আৰু সেইবাবে আমি কামপুৰলৈ আহিছোঁ। আপোনালোকক দেখুৱাইছিলোঁ যে আমি গুৱাহাটীলৈ শিফ্ট হ'লোঁ এতিয়া। তাৰপিছতে সেই গুৱাহাটীৰ পৰা আমি কামপুৰলৈ আহিলোঁ 10 তাৰিখে। 10 তাৰিখে আহি কৰি এইকেইদিন কাম চামতে গৈ আছে আৰু তাৰপিছতে আজি 13 তাৰিখ, আজি দেউতাৰ সকাম। তাকে ভাবিলোঁ কি কৰোঁ, কি হয় সকামখনত, তাকে মানে ভিডিঅ'টোতে ৰাখি থওঁ বুলি সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। চ' এয়া সকামৰ চব যা যোগাৰ হৈছেহি আৰু এয়া ময়ো গা পা ধুই কৰি ল'লোঁ আৰু বাও ল'লে। বস্তু বাহানি চব অনা হ'ল। ভকত আহিব আৰু এতিয়ালৈকে আহি পোৱা নাই। এয়া আলু পিঁয়াজ কাটি থৈছে, তাৰপিছতে এইবিলাক বনাবলৈ কাৰণে বস্তু অনা হৈছে। ফল, তাৰপিছতে চব্জি, চাউল চব ইয়াতে থৈ দিছে আৰু আজি যিহেতু পুথিহে পঢ়াব সেইকাৰণে ভিতৰতে কৰা হ'ব। যিহেতু এইকেইটা ৰুম আমাৰ খালী থাকে মানে ভাড়া দিয়া হয়। এতিয়া ভাড়া মানুহ নাই, ভাড়া মানে মানুহ অহা নাই, সেইকাৰণে ৰুমকেইটা যিহেতু খালী হৈ আছে ইয়াতে পুথি পঢ়োৱা যাব। দেউতাৰ ফটোখন এতিয়া চাফা কৰি ল'ম। এয়া বায়ে গামোচাখন পাৰি দি আছে দেউতাৰ ছবিখনত। দেউতাৰ ফটোখন থ'ম আৰু ইয়াতে, যিহেতু নৰ্থ চাইডে ভাল, উত্তৰ চাইডে, সেইকাৰণে তেনেকৈ থোৱা যাব। এয়া দেউতাৰ ফটোখন বায়ে সজাই কৰি থ'লে। ফুল এনেকৈ মালা এইবাৰ নাই বনোৱা, মালাডাল পিন্ধালে কিবা ভাল নালাগে, সেইকাৰণে এনেকৈ ফুলকে ওচৰত ৰাখি থৈছোঁ। বায়ে ফটোখন ভালকৈ মচি কৰি দিলে আৰু এতিয়া সেই ভণ্টিয়ে চাকি জ্বলাবলৈ লৈছে দেউতাৰ ফটোৰ আগত। এয়া দেউতাৰ ফটোখনৰ আগত ধূপ চাকি জ্বলাই দিলোঁ। তাৰপিছতে এয়া ফুৰাই দিলোঁ অলপ। এয়া বহুত বেছিয়ে গৰম মানে, আৰু ইয়াত ইনভাৰ্টাৰটো নাই যে একদম কাৰেণ্টটো গুচি গৈছে এতিয়া, একদম বহুত গৰম লাগিছে। এয়া ভকত কাকাজন আৰু দেউৰী খুৰাজন আহি পালেহি। বাকী ভকত পিছত আহিব আৰু মাজৰ ৰুমটোতে পুথি পঢ়োৱা হ'ব। সেয়া কাকাজনে প্ৰথমতে ফল মূলখিনি কাটি লৈছে আৰু এয়া ভাত বনাবলৈ কাৰণে যোগাৰ কৰিছে ল'ৰাজনে। এয়া আৰু এজন খুৰা আহি পালেহি, ভকত খুৰা। এয়া মাও কামত লাগি আছে আৰু তাৰপিছত আইতাগৰাকী আহিলে। এয়া প্ৰথমতে চাহ, বুন্দিয়া ভুজিয়া, বিস্কুট এনেকৈ দি ল'লে ভকতক। তাৰপিছতে এয়া জলপান লৈ, তাৰপিছতে এয়া দাদাই বেঙেনা কাটি আছে, বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে। এয়া মাহীহঁতো আহি পালে, পেহী মাহীহঁত আৰু ভাইটিহঁত, আইতা চব বহি আছে। এইটো চিমু, মোৰ ভতিজা। এয়া পেহা বহি আছে। এয়া পনীৰ চব্জি বনাবলৈ কাৰণে পনীৰ ফ্ৰাই কৰি আছিলে। ভাত ৰেডি হৈ গ'ল আৰু দালিও হৈ গ'ল। আৰু এইফালে কাকাহঁতে পুথি পঢ়িবলৈ কাৰণে যোগাৰ পাতি কৰি আছে।
ডাঙৰ বৰ্তাও পুথি শুনিবলৈ বহি ল'লেগৈ। পুথি সামৰাৰ পিছত আমি সকলোৱে সেৱা কৰিলোঁ। তাৰপিছতে এয়া প্ৰসাদ দিছে আৰু এয়া আইতাই বৰমাই বহি আছে। এয়া ডিম্পী খুৰী আৰু মাহীয়ে কথা পাতি আছিলে। এয়া প্ৰসাদ খাবলৈ লৈছোঁ আৰু দেই, চবেই প্ৰসাদ খাইছে। এয়া ভাত হ'ল। তাৰপিছতে প্ৰথমতে মানে ল'ৰাক মতা মানুহ কিজন আৰু ওচৰৰে বৰমাক দি ল'লে। এইবাৰ নিৰামিষ ভাতেই আছিলে। এয়া মটৰ আলু পনীৰ তেনেকৈ বনোৱা গৈছিলে আৰু দালি, বেঙেনা ফ্ৰাই, এয়া ক'লা মাহৰ গুড়া, তাৰপিছতে বেহুৱা আৰু চালাড, এনেকৈ পেলাই চিম্পুলকৈ এইবাৰ বনোৱা হৈছিলে। তাৰপিছতে সকলোৰে হোৱাৰ পিছত এয়া ভকতসকলক বিদায় দিয়া হ'ল। এয়া চব খোৱা বোৱা হৈ গ'ল আৰু তাৰপিছতে এয়া বৰ্তা ল'ৰাজনে ঋতু দাদাই এয়া আমাৰ ঘৰৰ কল কাটিলে। এয়া কলখিনি ঘৰৰ আলহী চব যোৱাৰ পিছত আমি গ'লোঁ দেউতাৰ হৈ পেলাই প্ৰসাদৰ পাত, ভাতৰ থালি এনেকৈ পেলাই গছৰ তলত দিবলৈ। এয়া বায়ে আগবঢ়াই দিছে গছৰ তলতে দেউতাই লৈ বুলি। ভগৱানৰ আগত এতিয়া এটাই প্ৰাৰ্থনা, যাতে দেউতা য'তেই আছে ত'তেই তেওঁৰ আত্মাই শান্তি পাওক। আৰু আজিলৈ ইমানেই আছিলে ভ্লগটো। থেংকছ ফৰ ৱাচিং।